চেণ্ডেল পিন্ধি দৌৰিছে, মানে তাই আজি ফাৰ্ষ্ট টাইম এইযোৰ চেণ্ডেল পিন্ধি এনেদৰে দৌৰিছে। তাই মনটোতে বহুত ভাল পাইছে চেণ্ডেলযোৰ পিন্ধি। তাই সেইকাৰণে দৌৰি দৌৰি ঘূৰি ফুৰিছে। যিহেতু প্ৰথম পিন্ধিছে সেইকাৰণে আনন্দও। নমস্কাৰ, মই ৰিম্পী। আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ। দেখিছেনে বাৰু, মই আজি হাবি কাচি ওলাই লৈছোঁ বাহিৰত, আৰু বহুত বৰষুণো দি আছে বাৰু। হ'লেও এঠাইলৈ যাম বুলি ওলাই লৈছোঁ। বৰষুণৰ বতৰটো যাবতো লাগিবই, যদি কিবা এটা কাম থাকে, তাকেহে যাওঁ বুলি ওলাইছোঁ। মানে যিমান বৰষুণ হ'লেও যাবই লাগিব, নিজৰ দায়িত্ব আছে যিহেতু। বতাহ বৰষুণ বা ৰ'দ বৰষুণ বুলি আমি থাকিলে নহ'ব ঘৰৰ ভিতৰত সোমাই। আৰু আমাৰ এওঁ দেখিছেনে বাৰু, মানে আমাৰ এই আজি থৈ যাম, মই লগত লৈ নাযাওঁ, যিহেতু ঘৰত দেউতাক থাকিব সেইকাৰণে। আৰু এই চেণ্ডেলযোৰ নতুনকৈ পিন্ধিছে, তাই পিন্ধিব জনা নাই কাৰণে আমনি কৰি আছে বাৰু। লগতে পিন্ধিব। মই ক'ৰবালৈ যাম বুলি গম পাই তাই একদম উঠিলৈ এনেদৰে মোক এৰিয়ে নিদিয়া হ'ল। তাই গম পাইছে মই আজি এতিয়া যে তাইক এৰি থৈ যাম, ক'ৰবালৈ যাম বুলি তাই গম পাইছে, সেইকাৰণে এনেকৈ উঠি ল'লে আৰু কাৰো ওচৰলৈ নাযায় বোলেহেন তাই। মই কাম আছে বুলি কৈ আছোঁ যে, আচলতে মোৰ কাম কি গম পাইছেনে, মোৰ মানে মই আয়ুষ্মান কাৰ্ড কেইখনমান আছে মোৰ হাতত, তাকে মই দিবলৈ বুলি ওলাইছোঁ। আগতে দিলোঁ, মানে ভালেমানখিনি কাৰ্ড দিয়া হৈ গ'ল, গাঁৱত বিতৰণ কৰা হৈ গ'ল, কিন্তু কেইখনমান কাৰ্ড ৰখি গৈছে। মানে তেওঁলোকক গ'লেও মই ঘৰত লগ নাপাওঁ, সেইকাৰণে তেনেকৈ ৰখি গৈছে। ফোন কৰি মেলি যাওঁ, আৰু যেতিয়া টাইম দিয়ে তেওঁলোকে তেতিয়াই মই ওলাই যাওঁ। আজি যিহেতু বৰষুণৰ বতৰ, বৰষুণ দি আছে, সেইকাৰণে ভাবিছোঁ ঘৰত তেওঁলোকক লগ পাম চাগে। আৰু প্ৰায়বিলাক মানুহৰতো খেতি শেষেই হৈ গৈছে, আৰু এটা বিশেষ কাৰণতো বাৰু তেওঁলোকক লগ নাপাওঁ, যিহেতু এতিয়া খেতিৰ দিন। আমাৰ গাঁৱৰ মানুহবিলাকতো জানেই, চবেইতো খেতিতে থাকে। নিজৰ খেতি নহ'লে কি হ'ব, আন কাৰোবাৰ ঘৰত হ'লেও সহায় কৰিবৰ বাবে যায়, সেইকাৰণে লগ পোৱা নহয়। আজি তাকেহে ভাবিলোঁ অলপ মানে সময়টো মিলাই মেলি ওলাইছোঁ, লগ পাওঁ নে নেপাওঁ আয়ুষ্মান কাৰ্ডখিনি দিবৰ বাবে। আয়ুষ্মান কাৰ্ডৰ কথা ওলাওঁতে মই আৰু এষাৰ কথা কওঁ, আপোনালোকে আয়ুষ্মান কাৰ্ড ভালে উলিয়ালে, মানে বহুতেই এপ্লাই কৰিলে আৰু লগে লগে কাৰ্ডখনো পাই গ'ল। কাৰ্ডখন পাই যোৱা পাছতো আকৌ কিয় এইখন কাৰ্ড আহিলে বুলি বহুতেই মানে প্ৰশ্ন কৰে, আৰু প্ৰত্যেকে প্ৰশ্ন কৰিয়ে গৈছে বাৰু। এইটো নতুন কথা নহয়, যিহেতু তেওঁলোকৰ হাতত এখন কাৰ্ড আছেই, আকৌ যদি কাৰ্ড আহে হয়তো চবেই সুধিব, এইটো সোধা কথাই বাৰু। মই তেওঁলোকক কওঁ যে, বা আপোনালোকে নেজানিব পাৰে যে কাৰ্ড থকাৰ পাছতো আকৌ কিয় কাৰ্ড আহিছে। আপোনালোকে যে য'ত কাৰ্ড উলিয়াইছিলে, যোনবিলাকে কাৰ্ড উলিয়াবলৈ আহিছিলে, তেওঁলোকে আপোনালোকক ডাউনলোড কৰিহে কাৰ্ডখন দিয়া হৈছিলে। সেইকাৰণে চাবচোন, আপোনালোকে এতিয়া মই যোনবিলাক কাৰ্ড দিছোঁ সেইবিলাক অৰিজিনেল কাৰ্ড হয়, আৰু আপোনালোকে যোনবিলাক কাৰ্ড হাতত লৈ আছে সেইবিলাক অৰিজিনেল নহয়, আপোনালোকে তাতেই গম পাব। আৰু সেইখন কাৰ্ডত কি হয় মানে, আমি এতিয়া যোনখন কাৰ্ড দি আছোঁ, সেইখন কাৰ্ডৰ তলত দিয়া কেইটামান সংখ্যাও থাকে, নাম্বাৰো থাকে। সেই মিক্স সংখ্যা নাম্বাৰকেইটা আমি যদি মাৰি দিওঁ, মাৰি দিয়াৰ পাছত তাত কাৰ্ডখন পেণ্ডিং বুলি দেখায়। আপোনালোকে কাৰ্ড পালে যদিও আপোনালোকক কিন্তু পেণ্ডিং বুলি দেখায়। যদি পেণ্ডিং দেখাই থাকে, তেতিয়াহ'লে এইখন কাৰ্ড চৰকাৰ ঘৰত যে আপোনালোকে পালে বুলি কোনো প্ৰমাণ নাই। সেইকাৰণে আকৌ আমি আপোনালোকক এই অৰিজিনেল কাৰ্ডখন দি তাত OTP লৈছোঁ, আকৌ আপোনালোকৰ পৰা আপোনালোকৰ ফটো লৈছোঁ, ফটো লৈ মেলি আমি আকৌ আপলোড দিছোঁ, আৰু লগে লগে আপোনালোকৰ সেই কাৰ্ড পেণ্ডিং হৈ যায়, মানে কাৰ্ড ডেলিভাৰ্ড বুলি দেখাই যায়। তেতিয়াই মানে আপোনালোকে গম পাব লাগে যে তেতিয়াই চৰকাৰ ঘৰত সেইখন কাৰ্ড আপোনালোকৰ নামত, মানে চৰকাৰ ঘৰে গম পাই গ'ল যে আপোনালোকে সেইখন কাৰ্ড পালে। সেইকাৰণে আমি ঘৰে ঘৰে গৈ দিবগৈলগীয়া হৈছে। আৰু বহুতেই এইটো কথা প্ৰশ্ন কৰিছে যে OTPনো কেলৈ বিচাৰিব লাগে বা কি, এনেকুৱা ধৰণৰ কথা কিছুমান শুনিবলৈ পাওঁ, বা কিছুমানৰ কিবা কিবি হৈ যায়, মানে আধাৰ কাৰ্ডত দিয়া যোনটো মোবাইল নাম্বাৰ, সেইটো মোবাইল নাম্বাৰটো লাগে, কিন্তু কিছুমানৰ সেয়া নহয়, মানে মোবাইলবিলাক সলনি কৰি থকা হয়। সেইকাৰণে মই কওঁ যে আপোনালোকে আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ দিছিলে, সেই নাম্বাৰটো কিন্তু কেতিয়াও সলনি নকৰিব। সলনি কৰিলে বহুত সমস্যাৰ সন্মুখীন হয়। আজিকালি যিহেতু আধাৰ কাৰ্ড লাগেই, য'তেই হ'লেও আধাৰ কাৰ্ড আপোনালোকৰ প্ৰয়োজন হয়, সেইকাৰণে আপোনালোকে সেইটো
সেইখন চিম আপোনালোকে পাৰিলে সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদি কেনেবাকৈও আপোনালোকৰ সেইখন চিম হেৰাই গৈছে বা কাট খাই গৈছে তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ চেণ্টাৰত গৈ আপোনালোকে সলনি কৰি ল'ব পাৰে মোবাইল নাম্বাৰবিলাক। তেতিয়া আপোনালোকৰে সুবিধা হ'ব সকলো কামতেই। এতিয়া মই এই বৰষুণৰ মাজেৰে গৈ আছোঁ আৰু ইয়াৰ ল'ৰা ছোৱালীকেইটাক দেখা পাইছে, ইহঁতে চাগে নিশ্চয় কিবা শিকিবলৈ গৈ আছে, নামঘৰত কিবা শিকাই আছে। নিজৰ কৰ্তব্য স্থান পাবলৈ বৰষুণৰ মাজেৰে হ'লেও এওঁলোকে গৈ আছে। আৰু ঘূৰি আহি মই আমাৰ ঘৰৰ ওচৰতে এখন বিয়া আছে, সেই বিয়া ঘৰত এপাক সোমালোঁ। সোমাই দেখিছোঁ আমাৰ বোৱাৰীসকলে বৰ ধুনীয়াকৈ কাম কৰি আছে। ইয়াত দেখিছেনে চাউল চানাৰ পৰা আদি কৰি তামোল সকলোবিলাক কাটি আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আৰু মই ঘৰত আহি দেখিলোঁ যে আমাৰ পুষ্টিয়ে গাড়ী ঘোঁৰা একেবাৰে ওলোটাই লৈ গৈ তাই নিজৰ গান গাই আনন্দত মতলীয়া হৈ আছে। মই অহালৈহে যেন তাই বাট চাই আছিল, মোৰ মনে তেনেকুৱা কৰিছে। চাওকচোন বাৰু। আমাৰ ঘৰৰ আটাইতকৈ মৰম লগা দৃশ্যটোৱেই হ'ল এইটো যে আমাৰ প্ৰেৰণাই ভাত নিজে খায়, আনে খুৱাই দিলে নাখায়, তাই নিজৰ কাঁহীত নিজে ভাত খাব। আৰু চাওকচোন ভাত খাই থাকোঁতে সমানে নাচি আছে, কাৰণ এটা ডেক বজাই থোৱা হৈছে। সেই ডেকটোত এটা হিন্দী গান লাগি আছে, যিটো গান মই আপোনালোকক শুনাব নোৱাৰোঁ, কপিৰাইট লাগিব, সেইকাৰণে মই আপোনালোকক শুনোৱা নাই। কিন্তু তাই গানৰ তালেই ভাত খাই আছে, নাচি খাই আছে ভাত। সৰু ল'ৰা ছোৱালীৰ কিছুমান দৃশ্য সঁচাকৈয়ে মনত ৰখি যায়।